থাকিল খাগ্ৰাবাৰী বাথৌ মহাসভাৰ আঞ্চলিকৰ মানে বাথৌৰ পবিত্ৰ এই মন্দিৰত আজি সেৱা ল'বৰ কাৰণে মই আহিছিলোঁ আৰু এই খাগ্ৰাবাৰী অঞ্চলৰ আঞ্চলিক ভিত্তিত যিখিনি গাঁও সভা আছিলে তেওঁলোকে ইয়াতে সমবেত হৈছিল আৰু তেওঁলোকে মোৰ কাৰণে আৰজ বা প্ৰাৰ্থনা তেওঁলোকে কৰিছিল তো 100% তেওঁলোকে মোক এনেকৈ প্ৰাৰ্থনা কৰি যিটো উদ্দেশ্য নিৰ্বাচনৰ কাৰণে তেওঁলোকে যে অৱতীৰ্ণ হ'বৰ কাৰণে বিচাৰিছে আমি একেলগে তেওঁলোকে বুলি কথা নহয় মই নিজে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ যিটো UPPL দলৰ আমি সফল বিচাৰিছোঁ তাৰ কাৰণে ইয়াত প্ৰাৰ্থনা কৰিবৰ কাৰণে আহিছিলোঁ এইটো ভাল ধৰণে হৈ গৈছে আৰু আমাৰ স্থানীয় MCLA দবেশা বড়ো ডাঙৰীয়া তেখেতেও মানে ইয়াত নেতৃত্ব লৈছিলে খুব ভালেই হ'ল তো আশা কৰিছোঁ আহিথকা দিনত নিশ্চয়কৈ যি উদ্দেশ্য লক্ষ্য লৈ পেলাই আমি এতিয়া বিভিন্ন কাৰ্যপন্থা বা কাৰ্যসূচীবিলাকক লৈ আছোঁ এইবিলাক আখৰে আখৰে আমি পালন কৰি ৰাইজৰ লগত থাকি পালে ৰাইজৰ উদ্দেশ্য বা তেনেকৈ এই অঞ্চলৰ এজন ভাল প্ৰতিনিধি আমি বিধানসভালৈ পঠোৱাৰ কাৰণে যিটো সিদ্ধান্ত লৈছোঁ সেইটো বাস্তৱত ৰূপায়িত হ'ব বুলি আমাৰ আশাবাদী। থেংক ইউ।